এই ক'ৰবাত হাতত টান মাৰি নিবি আঙুলি অন্তত এই কাষত খালি মাছে আকৌ তাই লৈ যায় বাগাতে মাছে মাছে লৈ যায় ৰূপচন্দ্ৰকেইটা হ'লে কলতাৰ পে নিলা হ'ব দে লগা আগতে এই হেৰি কৰি দিছিলে কলটো হালাই ৰাখি চল চিন্তা এনেকৈ আহে আৰু বহু মানুহ এই জাতিবিলাকে মানে আৰু আহি চকীয়াম পাতি মানে এইবিলাক মাতি তেওঁলোকে চাই কল বিস্কুট হাবি জাবি বহুত দেই চাই খুব মানে আমোদ পায় আৰু এনেকুৱা দৈনিক কিমান জাতি আহে ইয়াতে ডেইলি আমাৰ ইয়াতে প্ৰায় 10খন 12খনকৈ নৈবেদ্য আহে আৰু আপোনাৰ মাঘৰ পৰা আপোনাৰ বেছি হয় পুহ মাহৰ অলপ কম হয় আৰু তাৰপাছত বহাগৰ পৰা আকৌ পূৰা নেচেৰি ধৰি থাকে গোটেই জাতি অনবাৰ আছে থাকিবই আৰু ইয়াতে ভক্তৰ বিচৰা মনোবাঞ্ছা ইয়াত পূৰ্ণ হয় বুলি ক'ব কৈছে নেকি হয় কেনেকুৱা সেইটো ভক্তৰ সেইটো পাইছেনে ফল পাইছেনে ইয়াতে ভক্তৰ মানে ফল পায়েই এতিয়া আজিও আপোনাৰ এটা ত্ৰিশূল আহিছে তেওঁ পদ্মা থানত ত্ৰিশূল দিয়াটো সপোন দেখিছে দিয়া তেওঁলোকে আজি এই ত্ৰিশূলডাল লৈ আহিছে তাৰে তেখেতসকলৰ নৈবেদ্য আমি যোগাৰ কৰি আছোঁ তেখেতসকলৰ এই ত্ৰিশূলৰ কাৰণে মানে খুব মানে এতিয়া পৰিয়ালটো খুব ভাল পাইছে আৰু অসুখো লাহে লাহে কমি আহি আছে তেওঁলোকে আজি নৈবেদ্য লৈ আহিছে গতিকে ইয়াতে যি সোধে সেইটো ফলটো পায় তাতে হয়তো 100টাৰ ভিতৰত এটা বা দুটা সেইটো মিছ হ'ব পাৰে প্ৰায় বাকী সংখ্যাই মানে ফলটো পায় ইয়াতে সকলো মাৰ্জনা কৰিবা ভুলন্দিমাসকলো মাৰ্জনা কৰিবা ওং শ্ৰী মা পদ্মা দেৱী মানে আমাৰ হ'ল কি এই কাছ মাছ আমাৰ এজন ঘৰৰ পৰিয়াল মাতিলে আহে কাছে কল খায় বিস্কুট খায় মুড়ি খায় আৰু মাছ বোলে চাউল বুট আদি ইত্যাদি এইবিলাক খোৱা যায় আৰু কাছো সময়লৈ মানে আৰু সন্ধিয়া সময় একদম বাকালৈ উঠি আহে তাৰপৰা ৰাইজে চায় আৰু তাতে আৰু আপোনাৰ এইবিলাক কল বিস্কুট খুৱাই ৰাইজে কিমান কৰি দি যায় এইটো এতিয়া আপোনাৰ বহু বছৰ ধৰি কমেও 60-70 বছৰৰ পৰা এইটো হৈ আছে চলি আছে ইয়াতে এতিয়া অলপ বেছি হৈছে কমেণ্ট সংখ্যাও বহিছে কিমানটা কাছ আছে ইয়াতে কাছো এতিয়া মানে সীমাটো নাই সংখ্যাটো নাই কিমান আছে 1000ৰ ওপৰত আছে আপুনি কেনেকৈ মাতে ৰাজা আহ বুলি মই মাতো কি ৰাজা আহ 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 ৰাজা আহ 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 ৰাজা আহ আহ ৰাজা আহ আহ